Hi dosto, আজি মোৰ বাৰ্থডে সবে মোক উইশ কৰিব। Hello everyone, welcome back to my another mini blog আৰু আজি মোৰ ৰাতিপুৱাৰ পৰাই মনটো খুব ভাল লাগি আছে কাৰণ আজি মোৰ ভাইটিৰ বাৰ্থডে হয়। ভাইটি মানে মোৰ মাহী ল'ৰাৰ বাৰ্থডে হয়, সেইটো কাৰণে তালে এটা কেক কিনো বুলি গ'লো আৰু এইফালে কেক লৈ ল'লোঁ। মহাই আগে আগে গৈ আছে কেকটো লৈ আৰু ঘৰৰ ওচৰৰে এটা শ্বপিং মলত গ'লোঁ, তালৈ এটা গিফ্ট কিনো বুলি। বেলেগ গিফ্ট নিকিনিলোঁ, তাৰ কাৰণে এযোৰ কাপোৰে ল'লোঁ আৰু শ্বপিং মলটো ইমান ধুনীয়া দেখিছেনে, আৰু এইযোৰে ল'লোঁ তাৰ কাৰণে গিফ্ট চিফ্ট লৈ ল'লোঁ। এতিয়া আকৌ গৈ আছোঁ ঘৰলৈ, ঘৰত যাই কেনে চাওঁ বাৰ্থডে বয় কিনো কৰি আছে। আৰু এয়াই হৈছে আমাৰ বাৰ্থডে বয়। সি স্কুলৰ পৰা আহি শুই আছিলে আৰু মই তাক ডিষ্টাৰ্ব দি দিলোঁ আহি, আৰু তাৰ টোপনি ভাঙি দিলোঁ। সেইটো কাৰণে চাওকচোন এনেকৈ মুখ চুখ ফুলাই বহি আছে আৰু মই দিয়া গিফ্টটো সি কি কৰিছে। আৰু এইপিনে লগাই দিলোঁ বেলুন চেলুন লগাই পূৰা অলপমান ডেক'ৰেশ্যন কৰি দিলোঁ। তাৰপিছত দুটাই আমি অলপমান ৰেষ্ট লওঁ বুলি গ'লোঁ আৰু মই এনেকৈ অলপমান বিচনাখনত বাগৰিলোঁ আৰু সি মোবাইলটো পালেতো তাক আৰু একোৱেই নালাগে, সি মোবাইলত গেম খেলি আছে। তাৰপিছত এইপিনে আমাৰ খানাৰ কাম ষ্টাৰ্ট হৈ গৈছে প্ৰায়। এইপিনে দালি বহাই দিছে আৰু অলপমান দেৰিকৈ মানুহ অহা ষ্টাৰ্ট হৈ যাব আৰু কেক চেক কাটিব লাগিব। হাই দোস্ত, আজি মোৰ বাৰ্থডে সবে মোক উইশ কৰিব আৰু আপোনালোকে মোক উইশ কৰিব। তাৰপিছত আমি আৰু পিছতকৈ কেক কাটিম, তাৰপিছত আৰু পিছতকৈ আৰু বেলুনটো ফটাম আৰু পিছতকে কি আৰু এনেকেই আমাৰ কেক চেক কাটা হৈ গ'ল। আৰু এই টিকলিজনীক চাওকচোন ইমান ধুনীয়াকৈ নাচি আছে আৰু তাইক মানে গানটো লাগে, গান বন্ধ কৰি দিলে তাইৰ কান্দা ষ্টাৰ্ট হৈ যায়। আৰু এইফালে বহি আছে আমাৰ বাৰ্থডে বয়, আৰু বাৰ্থডে বয় চব ফ্ৰেণ্ডবিলাক আহিছে। এজনীও আমাৰ বাৰ্থডে বয়ৰ ফ্ৰেণ্ড হয়। তাৰপিছত এনেকৈ পায়স দিলে মাহীয়ে পায়স। আৰু এনেকৈ ফাৰ্ষ্টতে পায়স দি ল'লে, পায়সৰ পৰা ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছে। তাৰপিছত এনেকৈ চবে খানা খাব বহি গ'ল। আৰু মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।